আসসালামু আলাইকুম রহমতুল্লাহ বাৰকাতুহ নাহমাদুহু ওয়া নুছল্লিমু আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। মোৰ সন্মানীয় ভাই বন্ধুসকল আৰু মোৰ মৰমৰ মামনিসকল, মোক বহুতে এটা প্ৰশ্ন কমন কুৱেশ্যন এটা কৰা দেখা যায়। তো আজি ইনশাল্লাহ মই ভাবিছোঁ কি সেই প্ৰশ্নটোৰ মই উত্তৰ দিম। যে প্ৰশ্নটো মোৰ চুলিক লৈ পেলাই বিভিন্ন ধৰণৰ মানে কথা উত্থাপন কৰা দেখা যায়। আৰু বহুতে মানে কিবা বেলেগ ধৰণৰ কথাটো লৈ যায় যে কি মানে ষ্টাইল দিছে, কিবা দিছে, ফেশ্বন দিছে। আৰু বহুতে আমাৰ সমাজতো এটা শব্দ প্ৰচলিত আছে, বিখ্যাত শব্দ এটা যে ফকীৰ। ক'ব কি যে মানে ক'বৰ মানে সেই মানে মাজাৰ পূজাৰী আহিছে, ক'বৰ কিবা বেৰাতি মানুহ আহিছে, ক'বৰ ফকীৰ মানুহ আহিছে। তো আমাৰ সমাজ এনেকুৱা মানে প্ৰচলিত আছে কিছুমান ভুল ধাৰণা এটা। তো এতিয়া চুলি মই কিয় দীঘল কৰি ৰাখিছোঁ বা এনেকুৱা হয়তো বহুতে জানে, মই গম পাওঁ। আলহামদুলিল্লাহ আমাৰ বহুত ভাই ভনী, দিনী ভাই ভনী কথাটো জানে। কিন্তু যিসকলে নাজানে, তো সেইসকলৰ কাৰণে ভিডিঅ'টো যে এতিয়া চাওক চুলি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কেনেকুৱা আছিলে। এতিয়া প্ৰথম কথা আহিল যে আমি যদি হাদিছত পাওঁ, হাদিছ চাই পিনি মিলি চাই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চুলি তেখেতৰ মানে দীঘল আছিলে, দীঘল ৰখাৰ তেখেতৰ মানে অভ্যাস আছিল চুলি। কেৱল তেখেতে দুটা টাইমতে চুলি মুণ্ডন কৰাইছিলে। এটাই আছিল আপোনাৰ হুদাইবিয়াৰ সন্ধিৰ সময়ত, আৰু দ্বিতীয়টো আছিল বিদায়ী হজৰ সময়ত। হুদাইবিয়াৰ সন্ধিৰ সময়ত তেখেতৰ চুলি মুণ্ডন কৰাইছিল আপোনাৰ এজন সাহাবী, তেখেতৰ নামটো আপোনাৰ খাৰাছা বিন উমাইয়া। আৰু দ্বিতীয় শেষ বিদায়ী হজৰ সময়ত তেখেতৰ চুলি মুণ্ডন কৰাইছিল আপোনাৰ তেখেত মামাৰ বিন আব্দুল্লাহ। তো এই দুজন সাহাবী ৰাদিয়াল্লাহু আনহুমা, এই দুজন সাহাবীয়ে দুটা টাইমত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চুলি মুণ্ডন কৰাইছিল। কিন্তু ইয়াৰ বাহিৰে তেখেতৰ জীৱনত, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত চুটিকৈ চুলি ৰখাৰ প্ৰচলন তেখেতে ৰখা নাছিল, বা চুটিকৈ ৰাখিছিল বা গোটেই চুলি মুণ্ডন কৰি ৰাখিছিল অহাৰ সময়ত। তো এনেকুৱা হাদিছৰ পৰা পোৱা নাযায়। এই দুটা সময়তে তেখেতে জীৱনত মানে চুলি মুণ্ডন কৰাইছিল। এতিয়া কথা হ'ল যে দ্বিতীয় কথাটো আহিল যে আপোনাৰ যে চুলি, এতিয়া আমি পালোঁ যে চুলি তেখেতৰ দীঘল আছিল। এতিয়া কিমান দীঘল আছিল, তেখেতৰ লেন্থটো কিমান আছিল চুলি দীঘলৰ। তো এই সম্পৰ্কে যদি আপুনি হাদিছ মেলি চাই, আবু দাউদত পাব আপুনি, তিনিওটা হাদিছে পাই যাব। লুম্মা জুম্মা ৱাফৰা আমি ভালকৈ জানো যে কাণলৈকে। এতিয়া প্ৰথম কথা হ'ল যে গোটেইখিনি চুলি তেখেতৰ সমান আছিল, মানে সমান লেন্থৰ আছিল। মানে আগৰখিনি মোৰ যিমান দীঘল, পিছৰখিনি মোৰ সিমান দীঘল। মানে এনেকুৱা নহয় যে এফালে চুটি, এইখিনি দীঘল চুলি, এফালে কাষৰখিনি চুটি, এনেকুৱা নহয়। তেখেতৰ গোটেই চুলিৰ মানে চুলিবিলাক এক সমানৰ আছিল। আৰু এক সমান হোৱাৰ পিছত তেখেতে পিছফালে লৈ গৈছিল, আৰু পিছফালে লৈ যাই পেলাই তেখেতে কি কৰিছিল, যেতিয়া কাণৰ লতিলৈকে পৰিছিল তেতিয়া কাটি দিছিল। আৰু এক ৰিৱায়তত পোৱা যায় যে কাণৰ লতি আৰু কান্ধৰ মাজত চুলি আহিলে তেখেতে কাটি দিছিল। আৰু অইন 3 নম্বৰ ৰিৱায়তত এনেকুৱা পোৱা যায় যে তেখেতে কান্ধলৈকে ৰাখিছিল চুলি, তেখেতে কান্ধলৈকে ৰাখিছিল। তো ইয়াক কান্ধৰ পৰা কান্ধত পৰাৰ পিছত তেখেতে চুলি কি কৰিছিল, কাটি দিছিল। তো এইটো আছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা। তো বাকী কোনোবা সাহাবাই, বহুত সাহাবাই এনেকুৱা বহুত মানে হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু আৰু আব্দুল্লাহ ইবনে মাসউদ চাহেব হজৰ নহ'ব পাৰে তেখেত, কিন্তু আলী ৰাদিয়াল্লাহু তাআলা আনহু তেখেতে চুলি মানে মুণ্ডন কৰা ৰাখিছিল। তেখেতৰ কিবা ব্যক্তিগত কাৰণত চুলি মুণ্ডন কৰা ৰাখিছিলে। তো ইয়াৰ মতলব এইটো নহয় যে তেখেতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মানে ইখতিয়াৰ মানে মানা নাই, তেখেতে মানে সুন্নতৰ মুনকিৰ, নাউজুবিল্লাহি মিন জালিক, এনেকুৱা কথা নহয়। এই কথাটো মই কিয় ক'লোঁ, তো আমাৰ এনেকুৱা বহুত মানুহ দেখা যায়, যদি আমি কওঁ যে এনেকুৱা চুলি ৰখাটো সুন্নত হয় বা এনেকুৱা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা হয়, এনেকুৱা ৰাখিব লাগে, ভাল হয়, বেহতৰ মুস্তাহাব হয়, কোনো ফৰজ ৱাজিব নহয় এনেকুৱা চুলি ৰখাটো। যেনেকৈ দীঘল চুলি ৰখাটো কোনো ফৰজ ৱাজিব এনেকুৱা কথা নহয়, ভাল হয়, বেহতৰ মুস্তাহাব হয়, সুন্নত হয়। এটা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতত যদি কোনোবা ৰাখিছে, বেছিভাগ সি সওৱাবৰ সমভাগী হ'ব। তো এই কথা যদি আপুনি কাৰোবাক ক'ব যা, আম মানুহক, তো ঘপকৈ মানে কৈ দিব যে অমুক আলিম চাহাবে, অমুক মুফতি চাহাবে দেখোন তেখেতৰ দেখোন চুলি চুটি আছে, তো তেখেতে কি তাৰমানে সুন্নতৰ মানে মুনকিৰ নেকি, অমুক বুজুৰ্গ তেখেতৰ দেখোন চুলি দেখোন চুটি হয়, তো তেখেত তেতিয়া কি এতিয়া মানে সুন্নতৰ মুনকিৰ নেকি, বা তেখেতে সুন্নতক অমান্য অস্বীকাৰ কৰিছে নেকি। তো বিভিন্ন কথা এনেকুৱা কোৱা দেখা যায়। তো হয়তো কিবা ব্যক্তিগত কাৰণত তেখেতসকলে নাৰাখিব পাৰে। যেনেকৈ হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ চুলি কি আছিল, চুটি আছিল, তেখেতে চুটিকৈ ৰাখিছিল চুলি। তো হ'ব পাৰে এনেকুৱা ব্যক্তিগত কাৰণত কাৰোবাৰ চুলি হয়তো মানে ৰাখিব নোৱাৰিব পাৰে, এইটো সৰু কথা হয়, যিহেতু এইটো কোনো ফৰজ ৱাজিব বা ফৰজ আমাল নহয়, ঠিক আছে। তো এইটো মানে কোনো কাৰোবাৰ যদি অসুবিধা হৈছে তো চুলি চুটিকৈ ৰাখি দিব পাৰে, কোনো অসুবিধা নাই। কিন্তু চুটিকৈ ৰখাৰো ইছলামে তৰিকা বতা কৈছে। এনেকুৱা চুটিকৈ নহয় যে কাষৰখিনি চুটিকৈ ৰাখিম আৰু ওপৰখিনি মই দীঘলকৈ ৰাখি দিম, এইটো হাদিছত কাজা বুলি কৈ আছে। আৰু এনেকৈ চুলি ষ্টাইল দি কটাটো সম্পূৰ্ণ হাৰাম বুলি মানে কোৱা হৈছে। এনেকুৱা আপুনি কাটিব নোৱাৰে। উলামা কেৰামে কৈ আছে, আপোনালোকক শুনা পাইছে নিশ্চয় সকলোৱে জানে, এই সম্পৰ্কে অৱগত আছে। তো এনেকৈ আমি ষ্টাইল দি কাটিব নোৱাৰোঁ। যদি চুটিকৈ কাটিব লাগে তেতিয়াহ'লে আমি কি কৰিম, গোটেই চাৰিওফালৰ পৰা আমি চুটি কৰি কাটিব লাগিব।
মানে কি নহয় যে একফালে আমি মানে বেছিকৈ দীঘল কৰি দিম কাষৰখিনি মানে চুটি কৰিম, তেনেকুৱা নহয়। তেনেকুৱা চুলি হেয়াৰ ষ্টাইলৰ পৰা ইছলামে সম্পূৰ্ণ নিষেধ মানে নিষেধাজ্ঞা আৰোপ কৰিছে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যে চুলি কিয় দীঘল কৰা হয়। তো বহুতে মানে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰোঁ। এটা বস্তু চাওক, উলামায়ে কেৰামে কিতাপত লিখিছে যে চাহাবাৰ জামানাত, চাহাবা আল্লাহৰ ৰচুল, তো সেই জামানাত তো মুছলমানৰ মাজত দীঘলকৈ চুলি ৰখাৰ ৰিৱাজ আছিল। যিসকল মৰ্দ আছিল, দীঘলকৈ মানে এনেকুৱা নহয় যে ছোৱালীৰ দৰে দীঘলকৈ ৰাখিব, পিঠিলৈকে ৰাখিব, কান্ধৰ তললৈকে ৰাখিব, সেইটো কোৱা নাই। মানে দীঘল চুলি হৈছে, কাণলৈকে আছিল, কাৰোবাৰ মানে কান্ধলৈকে, গললৈকে, মানে এনেকুৱা দীঘল চুলি ৰখা এটা ৰিৱাজ আছিলে। কিন্তু আজি বৰ্তমান সেইটো ৰিৱাজ নাই কাৰণে আমাৰ মানে এটা বেলেগ মানে এনেকুৱা হঠাৎ যদি কোনোবাই মানে দীঘল চুলি ৰখা পুৰুষ যদি কোনোবাই দেখা পায়, মানে এটা মানে বেলেগ এটা মানে চিন্তা আহে। তো সেইকাৰণে বিভিন্ন ধৰণে বিভিন্ন কথা কয়। তো ইনশাআল্লাহ মোৰ কথা কোৱাৰ উদ্দেশ্য এইটোৱেই যে যিসকলে চুলি দীঘলকৈ ৰাখিছে সেইসকলক আপোনালোকে ইটিকিং নকৰিব, তেওঁলোকক আপোনালোকে ফটোৱা নিদিব। আমি যিসকল মানে আম মানুহে মই চাই আছে ভিডিঅ'টো, ঘপকৈ কৈ দিয়ে যে মানে সেই মানে ছোৱালীৰ দৰে চুলি ৰাখিছে, এইবোৰ মানে হাৰাম হয়, কিবা হয়, একোতো নাজানে, মানে কিয় বুজালেও মানে বস্তুটো বুজিব নিবিচাৰে। আৰু মানে যিসকলে চুটিকৈ ৰাখিছে, আৰু তেখেতসকলকো যাতে, যিসকল আমাৰ আলিম উলামাসকলে চুলি চুটিকৈ ৰাখে, তেখেতসকলকো যাতে ইটিকিং কৰা নহয়। তেওঁলোকক যাতে এনেকুৱা কোৱা নহয় যে তেখেতে সুন্নত বুজি নাপালে। হয়তো ব্যক্তিগত কাৰণ নাৰাখিব পাৰে, যিহেতু এনেকৈ দীঘল চুলি ৰখাটো মই কৈ আছোঁ বাৰবাৰ যে কোনো ফৰজ নহয়, ৱাজিব নহয়। ঠিক আছে, আল্লাহ ৰচুলৰ নিৰ্দেশ নাই যে চুলি দীঘলকৈ ৰাখা, এনেকুৱা কোনো কথা নাই। তো কোনোবা আলিম উলামা যদি চুলি যদি চুটিকৈ ৰাখিছে, তেওঁলোকক আপোনালোকে কোনো ধৰণৰ মানে টাৰ্গেট নকৰিব যে তেখেতে মানে সুন্নতৰ ওপৰত আমল নকৰে, বাকী দেখোন সুন্নতৰ ওপৰত কথা কৈ থাকে, এইটো সুন্নতৰ ওপৰত আমল নকৰে, তেনেকুৱা নহয়। এনেকুৱা মানে লাজিম সুন্নত নহয় যে সুন্নতে মুআক্কাদা নহয় যে সুন্নত কৰিবই লাগিব, আমল কৰিবই লাগিব, এনেকুৱা নহয়। কাৰোবাৰ ইচ্ছা আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মতে কাৰোবাৰ ৰাখাৰ ইচ্ছা কৰিছে, ভাল হয়, বেহতৰ হয়, এনেকৈ ৰাখিব পাৰে, তেখেতৰ মহাব্বতৰ জন্য কাৰোবাৰ ৰাখিছে। আৰু দীঘল চুলি ৰখা ইমান সহজো নহয় এজন পুৰুষৰ কাৰণে, বহুত কেয়াৰ ল'ব লাগে, মানে বহুত মানে যত্ন ল'ব লগা হয়। তো যি নহওক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো আশা থাকিল আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। আৰু যিসকল মানুহৰ এটা ভুল ধাৰণা আছে যে চুলিক লৈ পেলাই এজন মানে পুৰুষে দীঘল চুলি কিয় ৰাখে হেন তেন কথা, তো ভিডিঅ'টো আপোনালোকে তেওঁলোকক শ্বেয়াৰ কৰিব। আৰু আল্লাহ আমাক সকলোকে চিধা ৰাস্তা চলোৱাৰ তৌফিক দান কৰক, আৰু দিনৰ কথা দিনৰ জ্ঞান, দিনৰ ইলম আমাক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।